গাইছ আমি আহি পালোঁ মণিকৰ্ণেশ্বৰ দেৱালয় আৰু মণিকৰ্ণেশ্বৰ দেৱালয়ত আপোনাৰ এইখন চাওক বেনাৰখন চাওক এইটো হ'ল আপোনাৰ মণিকৰ্ণেশ্বৰ দেৱালয় চিৰি পাহাৰ কাষতে এইটো এটা আমাৰ ব্ৰহ্মপুত্ৰ এইটো আপোনাৰ শ্ৰী শ্ৰী গণেশ দেৱতাৰ মূৰ্তি শিলতে কাটি বনোৱা হৈছে ইয়াতে মণিকৰ্ণেশ্বৰ দেৱালয়ৰ প্ৰত্নতাত্ত্বিক স্থান ইটাৰে নিৰ্মিত এই মন্দিৰ আহোম ৰজা স্বৰ্গদেউ ৰাজেশ্বৰ সিংহ 1751 পৰা 1759 খ্ৰীষ্টাব্দৰ দিনত 1755 খ্ৰীষ্টাব্দত তৰাসদৃশ শিলৰ মূল ভেটিৰ ওপৰত পুনৰ নিৰ্মাণ কৰা হৈছিল এই শিলৰ ভেটি দশম একাদশ শতিকাৰ বুলি অনুমান কৰা হৈছে আমি আহি পালোঁ ইয়াতে মণিকৰ্ণেশ্বৰ দেৱালয় এয়া চাওক ওচৰতে শিৱ বাবাৰ মূৰ্তি এইটো গেটখন বন্ধ আছে এইটো হ'ল আপোনাৰ শিৱ বাবাৰ মূৰ্তি ইয়াতে আপোনাৰ আৰু এখন জাননী আছে এই প্ৰত্নতাত্ত্বিক স্থান অসমৰ প্ৰাচীন কীৰ্তিচিহ্ন আৰু তথ্য অধিনিয়ম 1959 দ্বাৰা অসম প্ৰত্নতত্ত্ব সঞ্চালকালয় অধীনলৈ অনা হৈছে এই কীৰ্তিচিহ্ন ধ্বংস স্থানান্তৰ ক্ষয় ক্ষতি সলনি বিকৃত বিপদগ্ৰস্ত অথবা অপব্যৱহাৰ কৰিলে 3 মাহ পৰ্যন্ত কাৰাদণ্ড নাইবা 5,000 টকা পৰ্যন্ত জৰিমনা বা উভয় দণ্ডৰে দণ্ডিত হ'ব মণিকৰ্ণেশ্বৰ দেৱালয় এয়া আমাৰ উত্তৰ গুৱাহাটীৰ পুৰণি এয়া সকলো শিলেৰে নিৰ্মিত মণিকৰ্ণেশ্বৰ দেৱালয় আৰ্কিঅলজিকেল ডিপাৰ্টমেণ্টে এয়া নতুনকৈ বনাইছে এয়া চাওক এটা কথা মন কৰিবলগীয়া আমাৰ ইয়াতে পুৰণা যিমান ভাৰতবৰ্ষত যিমান পুৰণা মন্দিৰ আছে তীৰ্থস্থান আছে সকলোৰে ৱালত মন্দিৰটো চাৰিওফালে ৱালত এনেকৈ শিলেৰে বনোৱা কিছুমান মূৰ্তি এতিয়া অংকন কৰা হৈছে অকল শিলেৰে কাটি কাটি বনাইছে এই মূৰ্তি চাওক আজি কিমান শ বছৰ আগত এই মূৰ্তি কাটি বনাইছিল আজিও এই মূৰ্তি একো হোৱা নাই কৃতিনা দেখিবলৈ হৈছে লগতে বেল এটা মাৰি লৈ লওঁ মণিকৰ্ণেশ্বৰ দেৱালয় মই আহিছোঁ মণিকৰ্ণেশ্বৰ দেৱালয়ত হয় মণিকৰ্ণেশ্বৰ দেৱালয়ত আপোনাৰ 1755 চনত বনাইছিল আহোম কিং ৰাজেশ্বৰ সিংহই আৰু মন্দিৰটো যিখন হিল ষ্টেচনত আছে যিহেতু ব্ৰহ্মপুত্ৰৰ একদম একেবাৰে কিনাৰত এইটো হিল ষ্টেচনত আছে এই হিল ষ্টেচনটো আপোনাৰ মণিখালয় হিল ষ্টেচন বুলি কয় মণিখালয় হিল ষ্টেচনত মণিকৰ্ণেশ্বৰ দেৱালয় বনোৱা হৈছিল আৰু কোৱা মতে যেতিয়া মণিকৰ্ণেশ্বৰ দেৱালয় আপোনাৰ ব্ৰহ্মপুত্ৰৰ পাৰৰ পৰা 150টা চিৰি থকা বুলি কোৱা হয় দেৱালয়ৰ সৰু সৰু ভিতৰৰ কথা কিছুমান আমি গম পোৱা নাছিলোঁ যিহেতু ইয়াতে পূজা কৰা তেওঁলোকে চাফ চিকুণ কৰা এজনী মহিলাই মোক বহুতখিনি কথা জনালে এই মন্দিৰটোৰ বিষয়ে মন্দিৰটোৰ ভিতৰৰ বিষয়ে বহুতখিনি কথা জনালে সেইখিনি কথা যিহেতু আমি জনা নাছিলোঁ আৰু সেইখিনি কথাও আপুনি হয়তো গুগল চাৰ্চ কৰিলে সেইখিনি বস্তু নাপাব তেওঁ সেইখিনি বস্তু জনালে অলপ জনালে তাৰে অকণমান সৰু কথা এটা কওঁ যিহেতু মণি মানে কি আমাৰ যেনেকৈ মহিলাসকলে পিন্ধে মণি মুকুতা সেই মণিকৰ্ণেশ্বৰৰ তাৰমানে এতিয়া মণিকৰ্ণেশ্বৰ মানে মণি শিৱ ভগৱান শিৱ তলত থাকি আৰু পাৰ্বতীক
পিঠিৰ মানে কান্ধত উঠাই তেওঁলোকে ইয়াতে আহি ৰখিছিল আৰু ৰখি উঠি ইয়াতে এয়া কৰিছিল। তাতে এটা স্থান এটা লৈছিল। লোৱাৰ কাৰণে এতিয়া ভিতৰত চাব গ'লে তাৰমানে এটা শিলৰ মূৰ্তিৰ ওপৰত দেৱী পাৰ্বতীৰ ওপৰত আৰু তলত ভগৱান শিৱ বিৰাজমান কৰিছে আৰু কাষতে সৰুকৈ এটা শিৱলিংগ আছে। তো সেইখিনি অকণমান কৰিলে, মই জাষ্ট অকণমান কথা কৈছোঁ। বাকী যিমানখিনি কথা তেওঁ ক'লে সেইখিনি কথা হয়তো মই আপোনালোকক বুজাব নোৱাৰিম পটকৈ ইয়াতে। বহুত ভাল কথা কৈছে। আপোনালোকে আহক মণিকৰ্ণেশ্বৰ দেৱালয়। যিহেতু দেৱালয়খনৰ ওচৰতে আপোনাৰ দুটা ঘাট আছে, এটা হ'ল মধ্যমখণ্ড ঘাট আৰু এটা হ'ল আপোনাৰ মণিকৰ্ণেশ্বৰ ঘাট। যিহেতু ঘাটটো আপোনাৰ মণিকৰ্ণেশ্বৰ ঘাটেৰে নামাকৰণ হৈছে। ইয়াৰ ঘাটটোৰ কাষতে আপোনাৰ দুটা আৰু ওচৰতে আপোনাৰ ৰৌপৱে আছে, গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ ৰৌপৱে আছে। এই ৰৌপৱেৰ দ্বাৰাই আপোনালোকে যিমানখিনি এয়া কৰিব পাৰে, তাৰ ৰৌপৱেৰে আহিব পাৰে, ঘাটেৰেও আহিব পাৰে আৰু আপোনাৰ শৰাইঘাট ব্ৰিজেৰেও আহিব পাৰে। এনেকৈ আৰু ধুনীয়া পাহাৰৰ কাষত ধুনীয়া এটা মনোৰম দৃশ্য আছে। দুয়োফালে পাহাৰ আৰু জংঘল, ভাল ধুনীয়া পৰিৱেশ এটা পাব। আহক ইয়াতে ভগৱান শিৱ আৰু দেৱী পাৰ্বতীৰ আশীৰ্বাদ লওক।